ৰঞ্জন দৈমাৰীৰ কেছৰ আমি এপিলটোৰ হিয়াৰিং কালি আছে। কালি আমি হিয়াৰিংটো নহ'ব, হিয়াৰিঙৰ কাৰণে মানে আমি মোটামুটি উইদিন দিছ ইয়াৰ আমি কমপ্লিট কৰিম বুলি ভাবিছোঁ। কালি অনাবৰ জাষ্টিছ সুমন শ্যামৰ কোৰ্টত আছে, 5 নম্বৰ কোৰ্টত, আইটেম নাম্বাৰ 9ত। গতিকে কালি আমি এটা ডেট ফিক্স কৰি ল'ম, কাৰণ এই কেছটোত ডে টু ডে হিয়াৰিং কৰিব লাগিব, হয়তো এমাহো লাগিব পাৰে। আৰু কেছটো যিহেতু খুব চেঞ্চেশ্যনেল, গতিকে আৰু মানে মোটামুটি যিবোৰ পেপাৰ বুক যথেষ্ট দীঘলীয়া, যিহেতু সাক্ষী 550 মান আছে, ডকুমেণ্টো বহুত এক্সিবিট হৈছে, গতিকে সেইবোৰ পুংখানুপুংখে ৰূপে আমি চাব লাগিব, কোৰ্টো চাব। গতিকে দৈনিক আমি আগত জাজৰ লগত আগত কেছটো উঠোঁতে আমি এইটো এটা ইণ্টাৰেকশ্যন হৈছে যে কেছটো হিয়াৰিং হ'লে দৈনিক হয়তো 2 ঘণ্টা বা 3 ঘণ্টা আমাৰ কাৰণে দিব আৰু বাকী কেছবোৰ ল'ব। গতিকে পচিবলি ছেকেণ্ড হাফত হ'ব, ফাৰ্ষ্ট হাফটো বেলেগ কেছ ল'ব। গতিকে এতিয়া কালি আমি তেনেকৈ কোৰ্টৰ কেনেকৈ কনভিনিয়েণ্ট হয়, আমাৰ কেনেকৈ কনভিনিয়েণ্ট হয়, ডেটটো ফিক্স কৰি বোধহয় বাই নৱেম্বৰৰ পৰা আমি কি ডেট লওঁ নাজানো, হিয়াৰিং হ'ব। বাই ডিচেম্বৰ আমি এটা বাই দিছ ইয়াৰ বিফৰ খ্ৰীষ্টমাছ আমি এটা ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তলত আৰু তেওঁৰ সতীৰ্থসকলক আনিব পাৰিম বুলি আইনগতভাৱে দৃঢ় বিশ্বাস আছে। নহয়, এইটো এতিয়া চিৰাঙৰ কথাটো এনেকুৱা হ'ল, এতিয়া মই যিটো জানো, আপোনালোকৰ চবেই জানে ইতিমধ্যে, তেওঁক জেলৰ পৰা আনি এখন তাত SB খানা কাহিলীপাৰাৰ এটা কেম্পত এটা জেল বনাইছে, স্পেচিয়েল জেল বনাইছে। মই তাত গৈছোঁ। প্ৰথমতে ৰঞ্জন দৈমাৰী কৈছিল যে আমি অবজেকশ্যন দিছিলোঁ, মানে ৰঞ্জন দৈমাৰী কৈছিল যে কিবা অসুবিধা পাইছা নেকি, তাত জেলত থাকিলে গোটেই সতীৰ্থসকলৰ বাকী যিকেইজন আছে তেওঁলোকে তেওঁৰ কেয়াৰ লয়, খোৱা লোৱাৰ পৰা আদি কৰি, বা তাত ফ্ৰী মুভমেণ্ট কৰিব পাৰে, কেতিয়াবা মৰ্ণিং ৱাক কৰিব পাৰে বা কিবা অলপ কৰিব পাৰে, আৰু পঢ়া শুনা কৰিছিল, লাইব্ৰেৰীটো আছিল তাত, জেলৰ যিটো লাইব্ৰেৰী। ইয়াত তেওঁলোকে এটা ঘৰ অফিচিয়েলি আছিল বা তেওঁলোকৰ গেষ্ট হাউচ আছিল পুলিচৰ, তাত চাৰিওফালে বেৰ দি তেওঁক ৰাখিছে। এটা পাৰ্টত তেওঁ অকলে থাকে, এটা পাৰ্টত ছিকিউৰিটি মানুহ আৰু এজন এছিষ্টেণ্ট জেলাৰ থাকে। তেতিয়া তেওঁ কৈছিল, তেওঁৰ প্ৰথমতে অসন্তুষ্টি ব্যক্ত কৰিছিল। মই সেইকাৰণে কৈছোঁ যে ৰঞ্জন দৈমাৰী যে গ্ৰেট মেন। কিয় কৈছোঁ, তেওঁ কৈছে যদি মোক ইয়াত ৰাখিলে যদি জাতিটোৰ কিবা হয়, তেওঁলোকে যে কিবা আই এম ৰেডি টু ছেক্ৰিফাইচ। প্ৰথমতে কৈছিল যে মোৰ আমনি লাগিছিল, অকলে অকলে 24 ঘণ্টা শুবলৈ একেই কথা, কিনো শুম। সি এটা ভাল কাম কৰিছে, সি পঢ়া আৰম্ভ কৰিছে। কৈছে মই পঢ়োঁ, মোৰ লাভ হৈছে, মই দিনটো পঢ়োঁ, কিবা কিবি গৱেষণা টাইপৰ কৰি আছে, কিবা কিবি কৰি আছে। আৰু তেওঁ ইটো কথাই কৈছে যে মোক কিন্তু যদি মোক ইয়াত আনি যদি কিবা জাতিটোৰ কাৰণে কিবা ভাল কথা আছে, মই আই এম ৰেডি টু ছেক্ৰিফাইচ বুলি কৈছে। কাৰণ এজন মানুহে, আপুনি চাওক, আজি মোটামুটি দুমাহেই হ'ব নেকি, অকলে এটা কোঠাত থকাটো, আৰু আপোনালোকে ভাবি চাওক। গতিকে সেইকাৰণে মই ৰঞ্জন দৈমাৰীক কৈছোঁ, বড়ো জাতিৰ কাৰণে ৰঞ্জন দৈমাৰী একজন মানে অদ্বিতীয় মানুহ। বহুতবোৰ লেজেণ্ডাৰী ফিগাৰ আছে, উপেন ব্ৰহ্মৰ পৰা আদি কৰি কালীচৰণ ব্ৰহ্ম বা কিবা বৰ যিবোৰ আছে সেইবিলাক বাদ দিও, ৰঞ্জন দৈমাৰীও এজন। আৰু তাৰ লগতে মই নাম ল'ব বিচাৰোঁ, মোৰ ফালৰ পৰা মই তেওঁক চিৰনমস্য বুলি ভাবোঁ। বড়ো জাতিৰ কাৰণে তেওঁ এজন ত্ৰাণকৰ্তা আছিল। হয়তো ৰাইজে তেওঁক তেনেধৰণে সন্মান দিব লাগিছিলে, কনকেশ্বৰ নাৰ্জাৰী, তেওঁকো মই নাম ল'ব লাগিব। গতিকে ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত এয়াই। গতিকে মই আপোনালোককো এটা ভৰসা দিছোঁ, নিশ্চয় আহিব। আপোনালোকো ভগৱানৰ ওচৰত প্ৰে কৰক। নহয়, পচিবলি এতিয়াতো এইবিলাক চিক্ৰেট কথা, এতিয়া মোকতো আৰু কোৱা নাই। মোৰ এটা নিজা ধাৰণা, বোধহয় যেতিয়া NDFB ল'ৰাবিলাকে চিঞৰিলে চিজফায়াৰ হোৱাৰ পিছত যে আমি কৰিলোঁ, আমাৰ কেছ উঠি গ'ল, আমি ফ্ৰী, মোক ক'লে, আমাৰ যিজন চেয়াৰমেন, আমাৰ যিজন লিডাৰ, ষ্টিল হি ইন জেইল। গতিকে সেইটো জেল বুলি পেলাই আনি পেলাই আমি কেম্পত ৰাখিছোঁ বুলি এনেকুৱা এটা দেখাব খুজিছিল নেকি? নতুবা এনেকুৱাও হ'ব পাৰে, চৰকাৰে কেতিয়াবা অফিচিয়েলবিলাক ৰঞ্জন দৈমাৰীৰ লগত কিবা কথা পাতিব লাগিলে জেলত গ'লে হয়তো নটিচত আহে, তাত হয়তো এটা ঘৰত আছে যোনে যেতিয়া আহি কথা পাতিব পাৰে, এনেকুৱাও হ'ব পাৰে। বা কেতিয়াবা ৰঞ্জন দৈমাৰীৰ সতীৰ্থসকলক কেতিয়াবা কথা চথা কোৱাৰ সুবিধা দিবৰ কাৰণেও হ'ব পাৰে। আমি সদায় পজিটিভলি লৈছোঁ। ৰঞ্জন দৈমাৰীয়ে কৈছে যে আমি পজিটিভ লওঁ, মোৰতো জেলেই হৈছে, মোৰ কি আছে, গতিকে জাতিটোৰ কাৰণে যদি কিবা হয়, মোক যদি ইয়াত কনফাইন কৰি থাকিলে হয়, কিবা লাভ হয়, তেওঁ সেইখিনি ছেক্ৰিফাইচ কৰিছে। নাই, সেইটো কিয় নহয়, তাত কিয় স্ক'পটো নাই মই কৈছোঁ। তেওঁলোকৰ যিখন তাৰ কেম্পৰ যিটো তেওঁলোকৰ ৰন্ধনশাল আছে,
তাৰ পৰা খানাটো তৈয়াৰ হয় আৰু খানাটো আহি জেলৰ পৰা আহে আৰু আমি যদি কেতিয়াবা লগ ধৰিব যায় কিবা খানা দিওঁ তেওঁলোকে দিয়া নাই গতিকে তেওঁলোকে যদি আজি স্ল' পয়জনিং কৰে কাৰণ এইটো তেওঁলোকে ধৰা পৰিব গতিকে ক'ত জেলত থাকিলে বেলেগ কাৰণে অকলে আছেতো সেইকাৰণে এইটোৰ ক্ষেত্ৰত আমি নিঃসন্দেহ থকাটো ভাল আৰু গভৰ্ণমেণ্টে মই ভাবোঁ সেনেকুৱা ধৰণৰ কাম নকৰিব বুলি মই ভাবোঁ টাৰ্গেট সেইটো কেম্পত টাৰ্গেটেড হ'ব নোৱাৰে কাৰণ তাত বেহুভালি তাত সোমোৱাটো পচিবল নহয় আমিয়ে হৈছোঁ আমাক দুটা মানে হেৰি কৰে আৰু আমাক দেখা কৰিব যাওঁতেই অঞ্জলি দৈমাৰী আৰু মোৰ বাহিৰে বাকীসকলক খুব ওচৰৰ পৰা কথাই পাতিব নিদিয়ে গতিকে তেওঁলোকে ধুনীয়াকৈ ৰাখিছে সেই ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই কিন্তু আমি ভাবোঁ তেওঁক যি কাৰণতে বাহিৰত নাৰাখিছে বা কালি যদি চিৰাঙতো আহে চিৰাঙত আনিলে কিন্তু আমাৰ অলপ অসুবিধা আছে কাৰণ কিয় আজি আমি তেওঁ যদিও তাত চাব জেল হৈছে তেওঁ গুৱাহাটী জেলতে কেন্দ্ৰীয় কাৰাগাৰতে আছে আমি তাক দেখা কৰিবলৈ লাগিলে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগে গতিকে চিৰাঙত থাকিলে চিৰাঙততো জেলৰতো অথৰিটি নাই তেতিয়া আমি কেন্দ্ৰীয় কাৰাগাৰৰ পাৰ্মিশ্যন কিন্তু তেতিয়া তেওঁক চিৰাঙৰ কোনোবা এখন জেলত ট্ৰেন্সফাৰ কৰিব লাগিব এইটোৰ ক্ষেত্ৰত মই ক'ব নোৱাৰিম কাৰণ মই কৈছোঁ পলিটিকেল মানুহ নহয় যেতিয়া প্ৰেক্টিকেলি মই এই কেডাৰবিলাকৰ পৰা কোনো ধৰণৰ একো ইনফৰমেশ্যন পোৱা নাই কাৰণ তেওঁলোকে যিবিলাকে কেছৰ লগত জড়িত মোৰ তাত অহা যোৱাকৈ থাকে আজিও ৰাতিপুৱা অন দা ৱে অঞ্জলি দৈমাৰীৰ কথা পাতিছোঁ তেওঁতো কোৱা নাই একো নহয় চাওক উকিল বুলি কওঁতে ধৰক তেওঁলোকে চৰকাৰী উকিলৰ কথাও ক'ব পাৰে চৰকাৰী উকিলৰ লগত কথা পাতিব পাৰে মোৰ লগত কিন্তু কথা হোৱা নাই